वेलकम टू बैग SRB प्रोडक्शन टू आस। मैं आप लोगों को दिखाना चाहता हूँ डांस का ट्रेनिंग जबरदस्त। चलिए আগতেও হৈছিল আৰু মাজতে কেৱল কোভিডজনিত পৰিৱেশৰ বাবে 2 বছৰ বন্ধ আছিল। আকৌ এই আৰম্ভ কৰিবলৈ লোৱাটো আমাৰ আটাইৰে বাবে উৎসাহৰ বিষয়। নৃত্য কেৱল এটা নিচাই নহয়, ইয়ে আমাক বিশেষকৈ আমি অভিভাৱকসকলে যদিও ভাবিছোঁ কিছুমানে যদি ভাবে কেৱল এটা নিচাহে বা নিচা মানে হবিহে, ইয়াৰ সুফল বিভিন্ন ধৰণে আমাৰ জীৱনত পাওঁ। ই আমাক এটা শৃংখলাবদ্ধ জীৱন যাপন কৰাৰ প্ৰাথমিক আভাসখিনি দিয়ে। ডান্স নৃত্য মানে হ'ল এটা শৃংখলা, এটা ৰিদম যেতিয়া থাকিব সেইটোহে দেখিবলৈ ভাল হয়। মুভমেণ্টটো আছে, আমি হাত ভৰি লৰচৰ কৰোঁ, মূৰ লৰচৰ কৰোঁ, শৰীৰ লৰচৰ কৰোঁ, কিন্তু গোটেইবিলাকতো চাই ভাল নালাগে, আমি উপভোগ কৰিব নোৱাৰোঁ। কিন্তু নৃত্যৰ নামত যিখিনি আমি শৰীৰৰ লৰচৰ কৰোঁ, হাত ভৰি লৰচৰ কৰোঁ, সেইখিনি চাইকেও ভাল লাগে। মূল কাৰণটো হ'ল এটা ৰিদম, এটা শৃংখলাৰ মাজেদি সেইবিলাক কৰা হয়, নিয়মৰ মাজেদি। আমাৰ জীৱনতো তেনেকুৱাই, আমি বহুত কামেই কৰি থাকিবলৈ বাধ্য হ'ম। সেইবিলাক যদি শৃংখলাবদ্ধভাৱে নাচটো যেনেকুৱাকৈ মুভমেণ্টবিলাক আমি নীতি নিয়মৰ মাজেৰে কৰিলে, গ্ৰামাৰৰ মাজেদি কৰিলে সেয়া উপভোগ্য হয়, আৰু হকে বিহকে কৰিলে সেই মুভমেণ্টবিলাক উপভোগ্য নহ'ব। আমাৰ জীৱনটোও তেনেকুৱা। আমাৰ প্ৰত্যেকবিলাক কামেই যদি আমি শৃংখলাবদ্ধভাৱে যিখিনি সামাজিক নীতি নিয়ম আমাৰ সমাজে বান্ধি দিছে সেইবিলাকৰ মাজেদি আমি আগবাঢ়োঁ, তেতিয়াহ'লে নিজৰ লগতে নিজৰ জীৱনৰ লগতে আমাৰ সমাজখনো সুন্দৰ হ'ব। Good afternoon, ladies and gentlemen. আজিৰ যি নৰ্থ ইষ্ট ছিজন 4 ছিজন 1ৰ পৰা মই জড়িত হৈ আছোঁ, আৰু পোনপ্ৰথমতে মই আমাৰ নৃত্যাঞ্জলি কলাকৃষ্টি কেন্দ্ৰৰ ডাইৰেক্টৰ মিষ্টাৰ দেৱজিৎ ৰাজবংশীক মোৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে মোক আকৌ এইবাৰ ছিজন 4ত আপোনালোকৰ মাজতে নিমন্ত্ৰণ কৰি অনাৰ বাবে, আৰু লগতে আজি যিসমূহ আমাৰ গেষ্ট ইয়াত বহি আছে, বড়ো ফিল্ম ইণ্ডাষ্ট্ৰীৰ ডাইৰেক্টৰ, কোৰিঅগ্ৰাফাৰ, স্পৰ্ট এছ'চিয়েশ্যনৰ আৰু তথা আমাৰ উদ্ধৱ মহোদয়, আৰু যিসকল বাকীসকল গেষ্টলৈ মোৰ আন্তৰিক অভিনন্দন, আৰু তামোলপুৰবাসী ৰাইজলৈ আৰু ছাত্ৰ ছাত্ৰীলৈ মোৰ আন্তৰিক অভিনন্দন আৰু নতুন বছৰৰ উল্লেখ যাচিছোঁ। আৰু যিহেতু ছাৰে খুব সুন্দৰ কথা কৈছে, হয়তো ইয়াত থকা যিমান ইয়াত কণ্টেষ্টেণ্ট আছে, ইয়াত ডান্স শিকি আছে, হয়তো ইয়াৰ মাজত সকলোৱে আৰ্টিষ্ট, এনেতো তোমালোকে আৰ্টিষ্ট হয়, হয়তো সফল আৰ্টিষ্ট নহ'ব পাৰা, কিন্তু তোমালোকে এটা গুড হেল্থ এই ডান্সৰ জৰিয়তে এটা গুড হেল্থ পাবা। সঁচাকৈ এইটো খুব ভাল কথা কৈছে। আজিৰ ডেটত যিহেতু ইয়াত মই কৰোণা বেমাৰটো নোলোৱা আগতে আহিছিলোঁ, তেতিয়াতো বহুত ষ্টুডেণ্ট আছিলে, নিয়াৰ এবাউট 200-250 ষ্টুডেণ্টছ ইয়াত আছিলে, কিন্তু এইবাৰ চাওক, এইবাৰ বহুত ছাত্ৰ ছাত্ৰী অহা নাই। কৰোণাৰ পাছত তেওঁলোকৰ মন ভাঙি গৈছে, কিন্তু নহয়, একচুৱেলি সেই কৰোণা টাইমটোত যে ফাইট কৰিবলৈ পাৰিলে বা জীয়াই থাকিলে, হয়তো কিজানি সেই ডান্সৰ থ্ৰুদিয়ে, সেই ডান্সত যিখিনি তেওঁলোকে এক্সাৰচাইজ কৰিছিলে, ফিটনেছৰ বস্তুবিলাক পাইছিলে। গতিকে সেই ঠিক তেনেধৰণৰ ট্ৰেইনিংবিলাক অকল ডান্সেই নহয়, অকল ডান্সে কৰিব লাগে বুলি কোৱা নাই। আমাৰ যিখিনি বস্তু আমাৰ ফিজিকেল এক্সাৰচাইজ, আমাৰ শৰীৰটোৱে অলপ কষ্ট পায়, আমাৰ হাৰ্ট বিটটো ফাষ্ট যেতিয়া আমাৰ পাম্প হয়, মানে কাৰ্ডিঅ' এক্সাৰচাইজ এণ্ড অল যোনে কৰে তেওঁলোক সঁচাকৈ ফিট থাকে, এইটো মিছা নহয়। আৰু লগতে ডান্স কেলে শিকিব লাগে বুলি ক'লেতো ৰিজন ধেৰ আছে। মানুহে ডান্স কোনোবাই এনেই ফূৰ্তিটোত আছে, কোনোবাই প্ৰফেচনেল হিচাপত লৈ যাম বুলি ভাবে, আৰু কোনোবাই ফিটনেছৰ কাৰণে নাচে, হয়নে? চ' গতিকে সেইটো চুজ তোমালোকে কৰিবা তোমালোকৰ লাইফত। আজি মই এজ এ ডান্সিং ইজ মাই কেৰিয়াৰ এনেকৈ লৈ মই ডান্স কৰিছিলোঁ, আজিও মই সেইটো এজ এ কেৰিয়াৰ, এজ মাই প্ৰফেশ্যন মই চুজ কৰি আজি সেইটোত মই ৱৰ্ক কৰি আছোঁ, কাম কৰি আছোঁ। অকল ইয়াতে নহয়,
অসমৰে হয় মই আগতেও বহুতে ইয়াত হয়তো চিনি পায় বহুতে হয়তো চিনি নাপায় অসমৰে হয় মোৰ দেউতাৰ ঘৰ আছিলে আপোনাৰ বাক্সাৰে হয় বৰপেটা বাগমাৰা আপোনালোকে শুনিছে হ'বলা বাগমাৰাৰ মোৰ অৰিজিনেল মোৰ দেউতাৰ ঘৰ কিন্তু মোৰ দেউতাৰ চাকৰি সৈতে আমি কাৰ্বি আংলঙত আমি ডাঙৰ দীঘল হ'লোঁ আৰু ঠিক তেনেকে ইমানে কম মই ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আছা তোমালোকে মন দি শিকিবা এই 5 দিনত ঠিক আছে মই যিমান পাৰোঁ মোৰ ফালৰ পৰা মই চেষ্টা কৰিম তোমালোকক দিবলৈ আৰু তোমালোকে যাতে চেষ্টা কৰা বেছিকে ল'বলৈ এইবাৰ এইটো কেম্পৰ পৰা সৰু হওক ডাঙৰ হওক আমি মিনিমাম 20 ষ্টুডেণ্টছ আমি চেলেক্ট কৰিম ফৰ মুম্বাই ট্ৰেইনিং অ'কে মুম্বাই মানে হাই লেভেল ট্ৰেইনিঙৰ কাৰণে 20 জন আমি ছাত্ৰ ছাত্ৰী আমি চেলেক্ট কৰিম অল অভাৰ আছাম আৰু আমি ইয়াতে হ'লেও 20 জনতকৈ যদি বেছি পাওঁ বেছিও লৈ যাব পাৰোঁ গতিকে সকলোৱে এই কেম্পটোত এইটো নাই কয় যে তোমালোকে ভাল নাছিলেহে চেলেক্ট হ'ব এইটো নহয় তোমালোকে কোনে মন দি শিকিছা শিকাৰ কাৰ ইচ্ছা বেছি আছে সেইটো বস্তু আমি চাম ঠিক আছে হয়তো কোনোবা এটা বহুত ভাল নাচিছে কিন্তু শিকাত মন দিয়া নাই হয়তো সি চেলেক্ট নহ'ব পাৰে আজি ক্লাছ ষ্টাৰ্ট হোৱাৰ পৰা আমি চিলেকশ্যন ষ্টাৰ্ট হৈ যাব গতিকে সকলোৱে ভালকৈ মন দি শিকিবা অল দ্য বেষ্ট থেংক ইউ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আৰু আমাৰ মাজত আছে বডি ইউনিভাৰ্চিটি কোৰিঅ'গ্ৰাফাৰ এণ্ড ডাইৰেক্টৰ তেখেতক চমুকৈ দুআষাৰ আপোনালোকৰ মাজত ক'বলৈ আমন্ত্ৰণ জনাইছোঁ गोजोननाय थाबाय नोंथांजोंनि कलाकृष्टि केन्द्रनि सामलायगिरि नोंथांमोनखौ देबजितजों आरो रजनजों लोगोसे जोंनि जौसाङाव जिरायफैनाय जोंनि आलासि आरो जोंनि मास्टार समाज बसुमतारी आरो लोगोसे जोंनि बिसानि कोरियोग्राफार सासे जोंनि बिसानिनो सेक्रेटारि समान कृष्ण बिथांमोनखौबो साबायखर बावबाय आरो बे केरियारखौबो लोगोसे साबायखर बावबाय बेजों लोगोसेनो दिनैनि जोंनि वर्कशपनि हाबाफारियाव नुजाथिनाय जोंनि गासैबो मोसाखावरि उन्दै उन्दै खुदियाफोरखौ साबायखर बावबाय बेजों लोगोसे बांसिनैनो साबायखर बावबावो जायफोर दिनै गावबा गावनि गथ'खौ लानानै सिमां नुदों बा गार्जेनफ्रा दिनै नुजाथिबाय बिथां गार्जेनफोरनि थाखायबो बिथांमोनखौबो आङो साबायखर बावो दा बुंनो थाङोब्ला दिनैनि हाबाफारिया ओरैबायदि बाहेरायाव जानांगौमोन जाय बुस्थुखौ जों दिनै सिनायनो मोनाखै बे बुस्थुआ जा वर्कशप दिनै सानबानि थाखाय लाबोदों बे सानबानि वर्कशपआ बहुद बेलेग सिमांजों रुजुजायो आरो बे स्टेजनिफ्रायनो थांनानै जों गोदोसो थांनो थ' नैबे जोंनिया बांसिन मेहेर गोनांसिन खालामो आरो बांसिन बेसेन गोसाबो जायो नैबे समा सानबानि गेजेराव माबा मोनसे जोङो लाखिनांगोन बे बुस्थुखौ बुजायनांगोन आरो बांसिन गार्जेनखौ बुङो जेनेबा गार्जेनफ्रा बांसिन गोसो होनांगोन गथ'आ मानि थाखाय मोसानो थांदों आरो गथ'खौ मा नायनो लांनो नागिरदों बे बुस्थुखौ नोजोर होनांगोन गथ'नि फिउचारखौ जास्ट मोसानानै सानैसो मोसानानै स्टेजाव मोसानानै जानो बे बुस्थु नङा गथ'आ मोनसे फिउचार जायो कोने कोने सिनिबाय हादों नबजित नार्जारि कोने सिनिबाय नबजित नार्जारियाबो बेबायदिनो उन्दैथार जेबो रोङा बिसोरबायदिनो रायज्लायनो रोङा जेबो रोङा खिन्थु मोसानो एक्सपार्ट स' दिनै जे माबा मोनसे चान्स होदों माबा मोनसे स्कप होदों बा माबा मोनसे उइनार जाना फैदों बे उइनारा ओरैनो नङा गावनि फिथाइ गावनि नाजानायनि फिथाइ स' आं बेखौ रिकुवेस्ट खालामो नोंथांमोननि उन्दै उन्दै गथ'फोरनि इयुनखौ लानानै आङो आसा खालामो मोजां खालामलांगोन बे फिउचारखौ जोंनो नोंथांमोना नायलांगोन आरो नोंथांमोनजों लोगोसे जों फिल्म इन्डास्ट्रिनिफ्रायबो बिसायबो नोंथांमोनखौ जों गोबारै मदद होगोन होननानै जों दिनै खावलायो आरो बेखौ बुंनानै आङो दिनैनि आंनि बुंनायखौ एसेयाव फोजोबनाय जाबाय गोजोन्थों ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ কনক আৰু এইখিনিতে আমাৰ উদ্বোধনী অনুষ্ঠান সামৰিছোঁ আৰু আমাৰ মাজত তেখেতসকলে আহি এই সময়খিনি দিয়াৰ বাবে তেখেতসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি প্ৰমাণ বসুমতাৰী ছাৰলৈ মাইকটো ফেৰি দিম তেখেতে পৰীক্ষণ আৰম্ভ কৰিব চ' ফাৰ্ষ্ট অফ অল মই নিজৰ ইন্ট্ৰডাকশ্যন অসমীয়া বুজি পোৱা নে হিন্দীত কম असमीज या हिंदी चलो ठीक है तो फर्स्ट ऑफ ऑल मेरा नाम है मोहम्मद बसुमतारी ओके एंड माय स्टाइल इज हिप हॉप मैं हिप हॉप करता हूँ ठीक है एंड हिप हॉप ही नहीं और भी नया नया स्टाइल्स में इसको एक्सपेरिमेंट करता रहता हूँ सीखता रहता हूँ सो अभी सबसे पहले हम लोग डांस शुरू करने से पहले आप सभी को मैं एक बात बोलना चाहता हूँ कभी भी डांस करते हुए डायरेक्ट डांस से शुरू मत करो ठीक है सबसे पहले क्या शुरू करना चाहिए जोर से
यस एक्सरसाइज वर्कआउट ओके क्योंकि हम लोग अभी सोया हुआ था कहीं पे बैठा हुआ था तो हम लोग का बॉडी का पार्ट्स क्या है सोया हुआ है कि नहीं हाँ जोर से बोलो है कि नहीं हाँ तो हम लोग को सबसे पहले हम लोग का बॉडी का जो पार्ट्स है उसको हम लोग को क्या करना है खोलना है ताकि हम लोग को इंजरी ना हो जाए क्या नहीं हो जाए इंजरी ठीक है तो सबसे पहले हम लोग क्या करेंगे टॉप टू बॉटम एक्सरसाइज क्या टॉप टू बॉटम अभी जैसे एक्सरसाइज क्या होता है अगर मैं अभी ऐसे एक्सरसाइज करवा दूंगा तो तुम लोगों को याद भी नहीं रहेगा कि क्या एक्सरसाइज सर ने करवाया तुम लोग भी वैसे ही कुछ ना कुछ करके कहीं ना कहीं कुछ ना कुछ एक्सरसाइज रुक जाएगा तुम लोग का रह जाएगा ठीक है तो सबसे पहले हम लोग क्या करेंगे टॉप टू बॉटम मतलब क्या है टॉप मीन्स ये है टॉप राइट बॉटम मीन्स क्या है टिल लेग है कि नहीं तो हम लोग को सबसे पहले टॉप टू बॉटम को हम लोग को खोलना है तो कैसे खोलना है आई विल शो यू साइड 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 नाउ सेंटर नाउ हाफ सर्कल करना हाफ सर्कल मतलब पता है हाफ सर्कल आधा गोल कैसे आधा गोल कैसे किया जाता है 1 2 3 4 5 6 7 एंड कंप्लीट सर्कल करो 5 6 7 8 सबसे पहले हम लोग क्या किया आगे किया 5 6 7 गो 1 2 3 4 side 2 3 4 back 1 2 3 বিভিন্ন মঞ্চত আজি যিদৰে থমাছ আমাৰ নামো হ'ল তেওঁলোকৰ মুম্বাই প্ৰতিষ্ঠিত হৈছে আৰু অসমৰ বিভিন্ন মঞ্চত বিভিন্ন ঠাইত এইদৰে প্ৰশিক্ষণ দি বিভিন্ন ধন্যবাদৰ বাতৰি কানি যে আপোনালোকে এই ছাত্ৰ ছাত্ৰীসকলক আধি আহিছে কি হয় নৃত্য যে আমাৰ জীৱনত এটা কেৰিয়াৰ হ'ব পাৰে বা নৃত্যৰ দ্বাৰাই যে আমি নিজক প্ৰতিষ্ঠিত কৰিব পাৰোঁ আজি বলিউড নিজে মুম্বাইত অভিজ্ঞতা হৈছে আৰু তাৰপিছত আজি কিন্তু আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে যে আবেলি অন্তত আধা ঘণ্টা সকলোৱে যাতে মানে চৰ্চা কৰে এই চৰ্চাটো যদি অব্যাহত নাৰাখে তেতিয়াহ'লে মানে ৰিলিজ চৰ্চাটো কৃষ্ণা বড়ো প্ৰতিমা বসুমতাৰী সঁচাকে তামোলপুৰ আহিলে যি আপোনালোকে মৰম দিয়া দেখিছে
একচুৱেলি আমি শিল্পীবিলাক এনেকৈ জীয়াই থাকিব লাগিব আৰু এই মৰম স্নেহ এইখিনি পাবৰ কাৰণে আমি একচুৱেলি জীয়াই আছোঁ আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি জীয়াই আছোঁ, আমি আগুৱাই আছোঁ। এই ছাত্ৰ ছাত্ৰীসকল নাথাকিলে আমি একোৱেই নাই। গতিকে ধন্যবাদ থাকিল আমাৰ তামোলপুৰবাসী ৰাইজলৈ, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ, নৃত্যাঞ্জলি কলা কৃষ্টি কেন্দ্ৰৰ ডাইৰেক্টৰ মিষ্টাৰ দেৱজিৎ ৰাজবংশী, মোৰ দাদাক মোৰ একদম অন্তৰৰ পৰা অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে মোক ইয়াত তামোলপুৰলৈ নিমন্ত্ৰণ কৰাৰ বাবে। আৰু যিহেতু আমাৰ চিফ গেষ্ট আমাৰ হেমন্ত ছাৰ আছে, মোৰ দাদা অভিজিৎ দা আছে, আমাৰ বহু ইণ্ডাষ্ট্ৰী কোৰিঅগ্ৰাফাৰ আছে, আৰু এইফালে আমাৰ যিসকল আমাৰ গেষ্টসকল আছে সকলোলৈ মোৰ ধন্যবাদ আৰু মাঘ বিহুৰ উন্নত যাচিছোঁ সকলোলৈ। আৰু এই যি মৰম আপোনালোকে দিছে এইখিনি সদায় মোৰ বাবে মানে এইখিনি মৰম মোৰ একচুৱেলি আশীৰ্বাদ হয়। আপোনালোকে যিখিনি মৰম দিছে এইখিনি মোৰ আশীৰ্বাদ, আৰু এই আশীৰ্বাদ কিহত লৈ আগলৈ মানে ভালকৈ আগুৱাই যাম বুলি আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলকো মানে প্ৰশিক্ষণ দি লৈ যাম বুলি, আগুৱাই লৈ যাম বুলি আজি কথা দি মোৰ ওচৰত বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ, থেংক ইউ। আমাৰ ইয়াৰে ল'ৰা ছোৱালীক লৈ আমি যাতে তামোলপুৰৰ ফলত তাৰ কাৰণে আমাক আপোনালোকে সাহস দিব লাগিব। আৰু সেইখিনি আমি এই 5 দিনত हाँ तो दोस्तों, नॉर्थ ईस्ट डांस कैंप सीजन 4 का आज लास्ट क्लास था। तो बच्चे लोग बहुत ही बढ़िया से सीखा है और थॉमस सर ने मुंबई के लिए यहाँ से 20 स्टूडेंट सेलेक्ट किया है। तो नेक्स्ट वीडियो फिर से मिलता हूँ।